ভাৰতত কোভিড-19 দ্ৰুত গতিত কিয় বিয়পি গৈছে? কেইবাটাও কথা হৈছে। প্ৰথম কথা হ'ল যিটো ঢৌ উঠিছিলে কোভিডৰ, তাত আমি হঠাৎ হৈ গৈছিলে। তাৰপিছত আমি কিছু সাৱধান হ'লোঁ, কিন্তু আমি পুৰাপুৰি সাৱধান হোৱা নাই। আমি হঠাৎ কি হ'ল, আমি ভাবিলোঁ যে এই প্ৰথম ঢৌটোত এইটো শেষ হৈ গ'ল আৰু নাহে, কোভিড আৰু নাহে। কিন্তু ই আকৌ ঘূৰি আহিলে সেই সময়ত আমাক এনেকুৱা হ'ল, আমি লাহে লাহে আমাৰ পদক্ষেপ লৈছিলোঁ, যিখিনি কোভিড প্ৰট'কল মানি আছিলোঁ, যেনেকৈ আপোনাৰ মাস্ক পিন্ধা, সামাজিক দূৰত্ব ৰখা, ছ'চিয়েল ডিষ্টেঞ্চিং, হাত ধোৱা, চেনিটাইজেশ্যন, এইখিনি আমি লাহে লাহে আৰু বেছিকৈ ভিৰ নকৰা, কোনো উৎসৱ পাৰ্বণত যোগ নিদিয়া, আমি সেইখিনি কথা পাহৰি গ'লোঁ। আমি ভাবিলোঁ যে কোভিড গুচি গ'ল, গতিকে আমাৰ যিটো সাৱধানতা আমাৰ এইটো ঢিলা হ'ল। সেইকাৰণে দ্বিতীয় ঢৌত ইয়াৰ প্ৰকোপ বেছি হৈছে, খুব দ্ৰুতগতিত সংখ্যা বাঢ়ি গৈছে আৰু বহুত মানুহ ইয়াত মৃত্যুমুখত পৰিছে।